চাকৰি 100%. চাকৰিটো কৰি বহুত ভাল পাওঁ জানেনে আৰু যেতিয়া কিছুমান মানুহে আমাক কয় নহয় ইউনিফৰ্মত থাকিলে বাইদেউ আপোনাক বহুত ভাল লাগে বা দেখিবলৈ ভাল লাগে বা ধুনীয়া লাগে তেনেকৈ ক'লে মনটো বহুত বেছি ভাল লাগে কিন্তু কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰে নহয় যেনেকৈ ধৰক আগতেতো মই ভিডিঅ' বনোৱা নাছিলোঁ বাৰু আগৰ পৰিস্থিতিবিলাকতো নকওঁৱেই মানে নক'ব এটা চাইডে ৰাইফল থাকে আৰু ফ্ৰণ্ট চাইডে কেঁচুৱা থাকে বেগত মানে আপোনাৰ কেৰি বেগত যোনটো বেবী কেৰি বেগ থাকে আৰু বেক চাইডে হাথিয়াৰ আকৌ এমুনেশ্যন থাকে লগত ইউনিফৰ্ম ৰাতি দিন কোনো হিচাপ নাই তেনেকৈ কেঁচুৱাও লগত লৈ ফুৰিছোঁ মই ডিউটিত সেইবিলাক সময়ত যদি ভিডিঅ' ধৰি ৰাখিব পৰাহেঁতেন চাগে আজি আপোনালোকৰ আগতো সেইখিনি দৃশ্য দেখাব পাৰিলোহেঁতেন কিন্তু এতিয়াও মোৰ লগত তেনেকুৱা কিছুমান পৰিস্থিতি হয় জানেনে যেতিয়া ৰাতিপুৱা উঠি মানে গম পাওঁ যে আজি গোটেই দিনটোলৈ ডিউটি আৰু বাপেক ব্যস্ত থাকে নিজৰ দোকানত আৰু দোকানত ল'ৰাক মই পঠিয়াই দিবও নোৱাৰোঁ আৰু ঘৰত আমাৰ তেনেকৈ থাকিবলৈ দেউতাহে আছে দেউতাও আজি মানে এতিয়া নাই ধৰক বৰ্তাহঁতৰ তালৈ গৈছে আমাৰ ঘৰত মানে সকামখন আজি হৈছিলেহে সেইখিনি কথা লৈ যেতিয়া মানে ব্যস্ত হৈ পৰোঁ ক'ত যাওঁ কি কৰোঁ কোন ধৰণে মেনেজ কৰিম তেনেকুৱা নিচিনা হৈ যায় মানে মাথাটোত আউল লাগি যায়গৈ তাৰপিছত কি কৰি জানেনে ল'ৰাও মই লগত লৈ যাওঁ আজি তেনেকৈ দিনটো মই ল'ৰাৰ লগত ৰাখিছোঁ আৰু দেখিছে নহয় আপোনালোকে সেই মানে ডিউটি পষ্টটোৰ ভিতৰতে তাক চুকত বহাই অকণমান দেৰি পঢ়িবলৈ দিছোঁ কাৰণ ল'ৰা ছোৱালীৰ এতিয়া পৰীক্ষা আহি পাইছে পৰীক্ষাৰ সময় প্ৰত্যেকটো আমাৰ যেতিয়া ল'ৰা ছোৱালীৰ মানে স্পেচিয়েলি যিখিনিয়ে চাকৰি কৰে তেখেতসকল আমাৰবিলাকৰ যেতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষা আহি পায় সেইটো সময়ত মানে এনেকৈ ধৰক মেট্ৰিক হাই ছেকেণ্ডেৰী তেনেকুৱা এক্সামবিলাকো হয় আৰু সদায় মানে মই মন কৰিছোঁ যেতিয়া মানে আমাৰ মানে পৰিস্থিতিবোৰ অকণমান জটিল হৈ পৰে মানে পাৰ্চনেল লাইফটো তেতিয়া প্ৰফেশ্যনেলি আৰু বেছি জটিল হৈ যায় সেইবিলাক সময় মেনেজ কৰিবলৈ বহুত বেছি অসুবিধা হয় কিন্তু একদম ঠাণ্ডা দিমাগ কৰি কিনে এবাৰ ভাবি লওঁ যি হ'ব পৰিস্থিতি যেনেকুৱা হ'ব তেনেকৈ চলাই গৈ থাকিম মানে সেনেকুৱাকৈ ভাবি লগত লৈ যাওঁ ল'ৰা এতিয়া আজিলৈকে কমেও মই মানে 7-8 বছৰ হ'ল চাগে প্ৰত্যেকটো পৰীক্ষাতে মানে মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষা যেতিয়া পৰে ল'ৰাক লগতে লৈ যাওঁ আৰু স্কুলখনত ছাৰ বাইদেউহঁতেও চিনি পোৱা হৈছে মোৰ ল'ৰা বুলি আৰু তেখেতসকলে যেতিয়া সোধে নহয় বাইদেউ কেলে লৈ আহিলে ঘৰতে থৈ আহিব লাগিছিলে দিনটোৰ কাৰণে আনিলে বুলি ক'লে বুকুখন কিবা শ্ৰিং কৰি যায়গৈ গম পাইছেনে ক'ৰবাত বিষাই যায়গৈ কিন্তু কি কৰিব উপায় নাই পৰিস্থিতিটো মইহে বুজি পাওঁ আৰু চবক সেইখিনি কথা কৈ বুজায়ো দিব নোৱাৰোঁ ধৰক জীৱন এয়াই আৰু এনেকেই চলিব কাৰণ ইমান দিন আমি যদি এনেকৈ কৰিলোঁ আগৰ যেতিয়া কেঁচুৱা সময় আছিলে যোনটো মানে ল'ৰা ছোৱালীক বেছি কেয়াৰ কৰা সময় আছিলে সেই সময়খিনি যেতিয়া এনেকৈ পাৰ কৰিলোঁ এতিয়াতো ল'ৰা ডাঙৰেই হ'ল কওঁ মানে মোৰ হিচাপত মোৰ ল'ৰা বহুত বেছি ডাঙৰ হ'ল মানে যিবিলাকে এনি টাইম ল'ৰা ছোৱালী মুখৰ আগত ৰাখি বা ঘৰত লৈ থাকে তেখেতসকলৰ কাৰণে ইমান অনুভৱ কৰিব নোৱাৰিব চাগে কিন্তু মই অনুভৱ কৰোঁ মোৰ ল'ৰা বহুত বেছি ডাঙৰ হ'ল আৰু বুজি পোৱা হ'ল কাৰণ মানে তাক এতিয়া মই এনেকুৱা এটা পৰিস্থিতিৰ মাজত ডাঙৰ কৰিছোঁ অবভিয়াছলি ল'ৰা ছোৱালী আমি মানুহে হয় দিয়কচোন বুজিয়ে পাই যাওঁ চ' মানে তেতিয়া সেইটো সময়ত এনেকুৱা লাগে যেন চাকৰিটো নথকাহেঁতেন বা মই অন্য কিবা এটা কৰিলোহেঁতেন এনেকুৱা মানে বাধ্যতা নাথাকিলেহেঁতেন যে মই ইমান সময় কৰিবই লাগিব বুলি তেনেকুৱা কিবা এটা কাম কৰিলোহেঁতেন সেইটো কাম কৰি ধৰক তেতিয়া মই ঘৰখনো মেনেজ কৰিলোহেঁতেন ল'ৰা ছোৱালীও মেনেজ কৰিলোহেঁতেন কিন্তু কি কৰিব সেই ইউনিফৰ্মৰ লোভ সামৰিব নোৱাৰিলোঁ নহয় ইউনিফৰ্ম এযোৰ পিন্ধা বা মানে 100টাৰ মাজত এজনী হোৱাৰ সেই সপোনটোৱে আজি মোক ইয়ালৈকে আনি পালে আৰু এতিয়া মই এই ভিডিঅ'টো বনাইছোঁ যে এইটোৱে কওঁ যিবিলাক ছোৱালীবিলাকে সপোন দেখিছে এজনী পুলিচ হোৱাৰ বা এগৰাকী মানে সৈন্যত ভৰ্তি হোৱাৰ বা অন্য কিবা এনেকৈ মানে ফ্ৰণ্ট ছাইডৰ কাম কৰা ধৰক হস্পিটেল হওক বা পুলিচতে হওক তেনেকুৱা ছাইডত যিবিলাকে কাম কৰিম বুলি হেঁপাহ মেলিছে মনটো একদম দৃঢ় কৰি থ'ব জানেনে পৰিস্থিতি যিয়ে নহওক লাগিলে যুঁজি যাম কৰিমেই বুলি কিন্তু সময়ত ছাকচেছ হয়গৈ জানেনে যিমান দুখ কষ্ট হ'লেও আপুনি সুখখন য'ত হ'লেও বিচাৰি পাব কাৰণ আপুনি মনে বিচৰা কাম এটা কৰি আছে ন আৰু মনে বিচৰা কাম কৰি আছে তাৰপিছত আপুনি সেইটোত বহুত বেছি সুখী নহয় মনে নিবিচৰা কাম এটা কৰাতকৈ মনে বিচৰা সৰু মৰু কাম এটা কৰাই বহুত ভাল মই সৰু এটা পোষ্টত আছোঁ মানে অভিজ্ঞতা ইমান বেছিও হোৱা নাই ধৰক 10 বছৰমান হৈছে মোৰ চাকৰি কৰাৰ কিন্তু গোটেইখিনি অভিজ্ঞতা ফালৰ পৰা কৈছোঁ মানে যেতিয়া মানুহ আমি এনেকুৱা হৈ যাওঁ নহয় আমাক যোনটো পৰিস্থিতিতে পেলাই দিয়ে আমি সেইটোতে ঢাল খাই যাওঁ বা সেইটো পৰিস্থিতিয়ে মেনেজ কৰি লওঁ কিছু মানে ভাগি পৰে বা তেনেকুৱা ধৰণৰ হৈ যায় কিন্তু আমি যিবিলাকে পুলিচ নাৰ্ছ বা হস্পিটেল লাইনত যিবিলাকে কাম কৰি আছে তেখেতসকলে মানে পৰিস্থিতি সেনেকেই মেনেজ কৰি দিয়ে গম পায়নে সেইটো কাৰণে কৈছোঁ নতুন যিবিলাকে ভৰ্তি হ'বলৈ লৈছে বা চাকৰি কৰিম বুলি হেঁপাহ কৰিছে একদম মনত দৃঢ় কৰি ল'ব আৰু পঢ়া শুনাটো মেইন পঢ়া শুনাটো এৰি নিদিব অকল চাকৰি কৰিম বুলি এইটোৱে চাকৰি কৰিম বুলি থিৰাং কৰি মানে অকল আধাতে পঢ়া শুনা এৰি নিদিব কোৱালিফিকেশ্যন ইমান হ'লেই চলিব বুলি কেতিয়াও এৰি নিদিব আপোনাৰ শিক্ষাটো বহুত বেছি প্ৰয়োজন জানেনে সায়েন্স থিটা কস থিটা সেইবিলাক ফিউচাৰত ইউজ নহয় সঁচা কথা কৈছোঁ কিন্তু আপোনাৰ যোনটো শিক্ষা অন্য শিক্ষাও আছে নহয় লগতে সায়েন্স থিটা কস থিটাই নাই প্ৰত্যেকটো কিতাপৰ শিক্ষা আমাৰ মানে দৈহিক জীৱনত ব্যৱহাৰ নহয় কিন্তু বহুতখিনি বস্তু এনেকুৱা আছে যিখিনি আমাৰ মানে দৈহিক জীৱনত ব্যৱহাৰ হয় আৰু সেই শিক্ষাই আমাক বহুত বেছি আগুৱাই নিব সেইটো কাৰণে কৈছোঁ ভালকৈ পঢ়িবা
ইণ্টাৰভিউ আকৌ হ'ব আহি আছে যদি ইণ্টাৰভিউ কিবা লেটেষ্ট আপডেট পাওঁ আপোনালোকক দিম আৰু যিবিলাকে দৌৰি আছে ইণ্টাৰভিউ দিম বুলি সেইবিলাকে দৌৰিবলৈ নেৰিবা এনেকুৱা কৰিবা যাতে যোনটো আগতে তুমি মানে 3 মিনিটত পাৰিছিলা এতিয়া প্ৰেক্টিচ কৰি থাকা 2 মিনিটত পাৰিবা ইমান বেছি মানে তিখৰ কৰি তোলা নিজক মানে তোমাক কোনেও চুই যাব নোৱাৰিব প্ৰথম স্থান তুমিয়ে পাবা হেনেকুৱাকে নিজক দৃঢ় যদি হৈ লোৱা নহয় চাকৰি 100%